ইমান ভয়ানক কি চিঞৰ মাৰিছে। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কাবেৰীজ ব্লগ। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি অষ্টমীৰ দিনটোতো মই গুৱাহাটীত ফুৰিবলৈ আহিছোঁ, মানে পূজা চাবলৈ বুলি আহিলোঁ। তো আপোনালোকক দেখাইছোঁ, চাই থাকক কি কি দেখে কেনেকৈ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ লগতে যদি মোৰ চেনেলটো কেতিয়াবা আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আগৰ ভিডিঅ'বোৰ কেনে পাইছে চাই প্লিজ কমেণ্ট বক্সত জনাবচোন। কোনোবাই হাঁহিছে নে কান্দিছে? ভগৱান, শিৱ বাবা এয়া হৈছে গুৱাহাটী শান্তিপুৰৰ পূজা মণ্ডপ। আজি অষ্টমীৰ দিনটোত কিবা মহ বলি দিয়ে বুলি কয় নেকি বাৰু? আজিৰ দিনটোত মহ বলি দিয়ে হয়।
এয়া হৈছে গুৱাহাটী শান্তিপুৰৰ পূজা মণ্ডপ। চাই থাকক আপোনালোকে সকলোৱে। ইমান ভয়ানক কি চিঞৰ মাৰিছে। বহুত গৰম পৰিছে, ঘূৰি ঘূৰি ভাগৰ লাগিছে। তো অলপ ফাষ্টফুডৰ দোকানত কিবা খাবলৈ বহি লৈছোঁ। বন্ধুসকল, বিশেষ আমাৰ দেৰি হোৱাৰ বাবে বস্তুবিলাক যি খাবলগীয়া আছিলে, ল'বলগীয়া আছিলে, চব পেকিং কৰি ল'লোঁ। তাতে ৰখি নাখালোঁ আৰু লাহে লাহে আমি সেই ঠাইৰ পৰা ভিৰৰ মাজে মাজে ওলাই আহিলোঁ। আহি আকৌ নতুন এটা ঠাইত ৰখিলোঁ, অলপ চালোঁ কিমান ধুনীয়াকৈ মণ্ডপটো সজাইছে। খুব বেছি ভাল লাগিছে। আৰু লগতে ইয়াতে নতুনকৈ বনাইছে আই লাভ গুৱাহাটী নতুন ফ্লাইঅভাৰৰ তলত। তো আপোনালোকে আহিলেও চাব, দেখিব, চেলফি উঠিব সকলোৱে। তো আমিও গাড়ীৰ পৰা নামি গৈ অলপ তাতে চেলফি নোলোৱাকৈ নোৱাৰিলোঁ আৰু দুটামান চেলফি ল'লোগৈ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ, বিশেষ দীঘলীয়া নকৰোঁ। আৰু আজি বেছিকৈ আমি ফুৰিবলৈ নাপালোঁ, তো ঘৰলৈ বৰ্তমান উভতি আহিবলগীয়া হ'ল। আহি আছোঁ আৰু তো শেষত আপোনালোকে ভিডিঅ'টো কেনে পালে চাই প্লিজ কমেণ্ট বক্সত জনাব। এণ্ড বাই বাই, টাটা, লাভ ইউ অল, আই লাভ গুৱাহাটী।